নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চানি আপোনালোকে চাই আছে সানি সংস ইউটিউব চেনেল। যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। সো ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই চানি আপোনালোকে চাই আছে সানি সংস। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে 5 মিনিট সময় নষ্ট কৰি মোৰ এইটো ভিডিঅ' ভালদৰে চাব আৰু মন দি মোৰ কথাখিনি শুনিব। সো সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। এজন মানুহ কেতিয়া সকলোৱে মানুহে চিনি পায় বা ভাল পায়, যেতিয়া সেইজন মানুহ ভাল বুলি সকলোৰে আগত পৰিচয় দিয়ে তেতিয়া সেইজন মানুহ সকলোৱে চিনি পায় বা ভাল বুলি কয়। আৰু যেতিয়া সেই মানুহজন একেবাৰে বেয়া হয় তেতিয়া সেইজন মানুহ সকলোৱে চিনি পায় আৰু বেয়া বুলি কয়, কিন্তু সকলোৱে মানুহে সেই মানুহজনক চিনি পায়। মই আশাবাদী আপুনি বেয়া হ'ব নিবিচাৰে, কিন্তু এই পৃথিৱীত আমাৰ এই অসমত এনেকুৱা এজাক মূৰ্খ মানুহ আছে যিসকলে ফেমাছ হোৱাৰ কাৰণে ছ'চিয়েল মিডিয়াখন নিজৰ সম্পত্তি বুলি ভাবি এনেকুৱা ধৰণৰ নাম দি এনেকুৱা ধৰণৰ ফেক আইডি খুলি ইউজ কৰি আছে আৰু মানুহৰ আগত নিজকে বেয়া বুলি পৰিচয় দি ফেমাছ হ'ব খুজিছে। আৰু সেইসকল মানুহক এইকাৰণে মূৰ্খ বুলি কৈছোঁ, কাৰণ এইসকল মানুহে ভাল বেয়াটো বিচাৰ কৰিব নাজানে আৰু ছ'চিয়েল মিডিয়াৰ ফটো বা ভিডিঅ'বোৰ এইসকল মানুহে অতি সোনকালে ভাইৰেল কৰি দিয়ে। চ' মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, এইসকলৰ কাণত যাতে পায়।